নমস্কাৰ, টক্স উইথ গায়ত্ৰীলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই মহাশিৱৰাত্ৰি পূজাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। মহাশিৱৰাত্ৰি পূজা আমি সকলোৱে পালন কৰোঁ। কিন্তু এই মহাশিৱৰাত্ৰি পূজা আমি কিয় পালন কৰোঁ আপোনালোকে জানেনে? বহুতেই হয়তো জানে আৰু বহুতেই হয়তো নেজানে। আৰু যিসকলে জানে হয়তো এটা কাহিনী জানে। কিন্তু এই মহাশিৱৰাত্ৰি পূজা পালন কৰাৰ আঁৰৰ কেইবাটাও পৌৰাণিক আৰু আধ্যাত্মিক কাহিনী আছে। আৰু তাৰে কেইটামান কাহিনী মই আজি ক'বলৈ বিচাৰিছোঁ। প্ৰথম কাহিনীটো হৈছে শিৱ আৰু পাৰ্বতীৰ বিবাহ। আটাইতকৈ জনপ্ৰিয় বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনাখনেই শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। আৰু সেই দিনটোতেই প্ৰকৃতি আৰু পুৰুষৰ মিলনৰ উৎসৱ হিচাপে পালন কৰা হয়। সেইবাবে মহাশিৱৰাত্ৰি উৎসৱ বা পূজা পালন কৰা হয়। দ্বিতীয়টো কাহিনী হৈছে আন্ধাৰ আৰু অজ্ঞতা দূৰ কৰা। আধ্যাত্মিক অৰ্থ অনুসৰি শিৱৰাত্ৰি মানে হ'ল আন্ধাৰ আঁতৰাই পোহৰৰ দিশে যোৱা। ভক্তসকলে বিশ্বাস কৰে যে এই দিনটোত শিৱক উপাসনা কৰিলে মনৰ পৰা অজ্ঞতা, অহংকাৰ আৰু বেয়া গুণবোৰ নাশ হয়। সেইবাবে মহাশিৱৰাত্ৰি পূজা পালন কৰা হয়। তৃতীয়টো কাহিনী হৈছে সমুদ্ৰ মন্থন আৰু নীলকণ্ঠ। এই কাহিনীটো হয়তো আপোনালোক সকলোৱে শুনিছে। পৌৰাণিক কাহিনী অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত সমুদ্ৰৰ তলিৰ পৰা ওলাই অহা হলাহল বিষৰ পৰা পৃথিৱী ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ শিৱই সেই বিষ পান কৰিছিল, যাৰ ফলত তেওঁৰ ডিঙিটো নীলা হৈছিল, যাৰ বাবে তেওঁক নীলকণ্ঠ হিচাপে নাম দিয়া হৈছিল। দেৱতাসকলে সেই নিশা শিৱক সাৰে থাকিবলৈ আৰু প্ৰাৰ্থনা কৰি সেই বিষৰ উত্তাপ কমাবলৈ সহায় কৰিছিল। সেইবাবে সেই স্মৃতিটোকে বহুতে মহাশিৱৰাত্ৰি পূজা হিচাপে পালন কৰে। চতুৰ্থ আৰু শেষৰটো কাহিনী হৈছে লিংগোদ্ভৱ, অৰ্থাৎ শিৱৰ আবিৰ্ভাৱ। আন এক বিশ্বাস মতে এই দিনটোতেই ভগৱান শিৱই এক জ্যোতিৰ্লিংগ ৰূপত আবিৰ্ভাৱ হয় ব্ৰহ্মা আৰু বিষ্ণুৰ মাজৰ বিবাদ দূৰ কৰিছিল। সেইবাবে এই দিনটোক মহাশিৱৰাত্ৰি পূজা হিচাপে পালন কৰা হয়। পৌৰাণিক আৰু আধ্যাত্মিক কথা অনুসৰি মহাশিৱৰাত্ৰি পূজা পালন কৰাৰ এইকেইটা কাহিনী বা এইকেইটা কাৰণ মই ইতিমধ্যে আপোনালোকক জনালোঁ। গতিকে মহাশিৱৰাত্ৰি পূজা যিহেতু সমাগত, সকলোৱে মহাদেৱ শিৱক আৰাধনা কৰক, পূজা কৰক আৰু মহাদেৱ শিৱই যাতে সকলোৰে আশীৰ্বাদ কৰক তাকে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। পিছলৈ আৰু ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।